হুকিয়া ৰাজ্যৰ দাবীত পুনৰ প্ৰতিবাদত নামিল এপছু ডিভাইড আছাম 50-50 ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰিলে এপছুৱে উদালগুৰি জিলাৰ হাপখাইটিস্থিত উপেন্দ্ৰ বৰ্ম উদ্যানৰ পৰা এক বিশাল সমদল উলিয়াই অসম চৰকাৰ হাই হাই অমিত শাহ হাই হাই আদি ধ্বনিৰে সাব্যস্ত কৰে প্ৰতিবাদ সমদলৰ শেষত উদালগুৰিৰ নলবাৰী খেলপথাৰত অনুষ্ঠিত কৰা হয় এক বিশাল গণসমাৱেশত এপছুৰ সভাপতি প্ৰমোদ বড়ো PGACBMৰ মুখ্য আহ্বায়ক ৰাকেশ বড়ো NDFB প্ৰগতিশীলৰ সভাপতি গোবিন্দ চন্দ্ৰ বসুমতাৰী প্ৰাক্তন সাংসদ UG বৰ্মকে ধৰি উপস্থিত থাকে বহু বিশিষ্ট ব্যক্তি আজি স্বাধীনতাৰ ৭২ বছৰে কাশ্মীৰৰ ৰাইজে ন্যায় পোৱা নাই শান্তি পোৱা নাই নিৰাপত্তা পোৱা নাই বুলি গৃহমন্ত্ৰী ডাঙৰীয়াই পাৰ্লিমেণ্টত ভাষণ দি পেলাই তেখেতে কৈছে যে তাত উন্নয়ন আনিব লাগে শান্তি প্ৰতিষ্ঠা কৰিব লাগে আৰু ক্ৰছ বৰ্ডাৰ টেৰৰিজিমটো বন্ধ কৰিব লাগে যদি কাশ্মীৰত বসবাস কৰা নাগৰিকসকলৰ স্বাৰ্থত যদি সংবিধান এমেণ্ডমেণ্ট কৰি পেলাই যদি তেখেতসকলক জাষ্টিছ দিব পাৰিছে ন্যায় দিব পাৰিছে নিৰাপত্তা দিব পাৰিছে উন্নয়ন দিব পাৰিছে শান্তি দিব পাৰিছে আমিও একেই কথাকে বিচাৰিছোঁ ইয়াতকৈ বেছি আমি চৰকাৰক একো বিচৰা নাই আমি ভাৰতীয় মানুহ ভাৰতৰ নাগৰিক ভাৰতৰ সংবিধানৰ আখৰে যি কথাবিলাক আমাৰ অধিকাৰ হিচাপে লিপিবদ্ধ হৈছে সেইটো আমাক প্ৰদান কৰিব লাগে আমি নিজৰ ভাষা সংস্কৃতি অস্তিত্বলৈ জীয়াই থাকিব বিচাৰোঁ আৰু তাৰ দ্বিতীয় কথা একো নাই কোনো জাতি জনগোষ্ঠী ধৰ্ম আমাৰ শত্ৰু নহয় কাকো আমি শত্ৰু জ্ঞান নকৰোঁ সকলোকে একেলগে লৈ পেলাই আমি জীয়াই